ফ্ৰেণ্ডছ এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাব এণ্ড গোটেইখিনি ডিটেইলছ আপোনালোকে গম পাব সুজুকি টু হুইলাৰৰ সুজুকি বাইকছৰ শ্ব'ৰুমত আজি আহিছোঁ কিয় আহিছোঁ গোটেইখিনি আপোনালোকক কৈ আছোঁ চ' চাই থাকিব চ' হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আই হোপ ইউ অল আৰ ফাইন চ' ফ্ৰেণ্ডছ বৰ্তমান আজি ইয়াতে আহিছোঁ আপোনালোকৰ সুজুকি য়েছ গাইজ সুজুকি টু হুইলাৰ শ্ব'ৰুমত এখনত আহিছোঁ সুজুকি শ্ব'ৰুমত আহিছোঁ আজি দেখিবলৈ পাইছে আৰু আহিছোঁ আজি ৰিচান সুজুকিত তো ৰিচান সুজুকিত অহাৰ কাৰণটো হৈ গ'ল আজি আপোনালোকে গম পায় যে ঈদ আৰু বিহু চ' ঈদ আৰু বিহুৰ কাৰণে এটা অফাৰ চলি আছে দেখিব পাইছে এইটো হৈ গ'ল দিয়া আছে ইয়াতে দেখিব পাইছে যে লোন আপ টু 100% আৰু আপোনাৰ এক্সটেণ্ডেড ৱাৰেণ্টি 10 years তো আৰু কিবা কিবি স্কিমছ আছে চ' আৰু কেছবেক আপোনালোকে পাই যাব বা মানে বেলেগ বেলেগ বাইকত বেলেগ স্কিম চলি আছে বৰ্তমান ৰিচান সুজুকিত মানে ঈদৰ আৰু বিহুৰ কাৰণে অফাৰ কিবা কিবি চলি আছে এতিয়া ৰিচান সুজুকি আছে আপোনালোকৰ এই দেখিব পাইছে কেশৱ টাৱাৰ বৰা ছাৰ্ভিচতে আছে ৰিচান সুজুকি বহুত ডাঙৰ শ্ব'ৰুম হয় গাইজ আপোনালোকে আহিব পাৰে ভিতৰত যাই পিনে গোটেইখিনি আপোনালোকক দেখাই আছোঁ অলৰাইট চ' গাইজ আহি পাইছিলোঁ ইয়াতে ৰিচান সুজুকি দেখিব পাইছে বাইকছ বহুত ভাল বাইকছ আছে দেখিব পাইছে 150 250 ভিষ্টম 250 তাৰপিছত এভনিছ লাইক বহুতখিনি আছে এণ্ড তাৰে আগতে ভাইটি তোমাৰ নামটো প্ৰথমতে ক'ব মোৰ নাম হ'ল বিশাল দাস চ' তুমি ইয়াৰে মানে সুজুকি শ্ব'ৰুমত চেলছ এক্সিকিউটিভ ৰাইট চ' ইয়াতে শুনিছোঁ যে বৰ্তমান ইয়াতে আপোনাৰ কিবা কিবি অফাৰ চলি আছে কি অফাৰ চলি আছে আপোনাৰ কেছবেক আছে বাইকত এক্সচেঞ্জ অফাৰ আছে যদি আপোনাৰ পুৰণা গাড়ী আছে দেন আপুনি ইয়াতে এক্সচেঞ্জ কৰি নতুন গাড়ী লৈ যাব পাৰিব অ'কে সেইখিনি আছে আৰু যদি আপোনাৰ পুৰণা গাড়ী নাই যদি আপুনি নিউ পাৰ্চেছ কৰিব বিচাৰে দেন আপোনাৰ কেছবেক পাই যাব আচ্ছা মই ইয়াতে এতিয়া আহি পিনে দেখিছোঁ সুজুকিৰ এই দুখন বহুত ধুনীয়া বাইক হয় এই প্ৰথম হৈ গ'ল জিক্সাৰ SF তাৰপিছত নেকেড এখন তো এই দুখন যদি এতিয়া যদি আমাৰ ভিউৱাৰ্ছে ল'বৰ কাৰণে আহে কি অফাৰ পাব এই দুখনত আপুনি যদি ডাইৰেক্ট আপুনি কিনিব বিচাৰে দেন তেতিয়াহ'লে আপুনি কেছবেক পাব 5,000 হয় ঠিক আছে আৰু যদি আপুনি এক্সচেঞ্জ কৰি ল'ব বিচাৰে দেন আপুনি 10,000 এক্সচেঞ্জ বোনাছ পাব 10,000 এক্সচেঞ্জ বোনাছ আপ টু 10,000 ৰুপিজ এক্সচেঞ্জ বোনাছ এতিয়া বৰ্তমান এইটো মাহৰ কাৰণে চলি আছে বুলি শুনিছোঁ ইয়াতে যে ৰিচান সুজুকিত এই এপ্ৰিলৰ মাহটো মানে ঈদ আৰু আপোনাৰ বিহুৰ কাৰণে এইটো অফাৰ চলি আছে আৰু আপুনি ইঞ্জিনৰ যিটো আমাৰ মেইন হয় আপোনাৰ ইঞ্জিনটো ঠিক আছে সেইটো আপুনি 10 বছৰৰ কাৰণে ৱাৰেণ্টি ফ্ৰী পাব আপুনি 10 years এক্সটেণ্ডেড ৱাৰেণ্টি 10 বছৰ এক্সটেণ্ডেড ৱাৰেণ্টি পাব ফ্ৰেণ্ডছ আপোনালোকে আহিব ইয়াতে ৰিচান সুজুকি কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত থাকিব আহি পিনে ইয়াতে লগ পাব ইয়াতে মানে আপোনাৰ চেলছ আছে এখেতো আছে এখেতকো লগ পাব बोल दीजिए आप यहाँ पे क्या करते हैं सेल्स में है ना ओके ठीक है आपको यहाँ हम लोग का व्यूअर्स अगर आए तो आपको मिलेगा राइट ठीक है हम लोग का जो व्यूअर्स है पूरा अच्छी तरह से गाइड कर दीजिएगा ठीक है आने से यहाँ पे ऑफर मिल जाएगा ओके सो আৰু আছে ইয়াতে এখন ভিষ্টম 250 SX এখন হৈ গ'ল মজা গাড়ী এখন মজা বাইক এখন দেখিব পাইছে অফ ৰোডিং অন ৰোডিং আপুনি সব কৰিব পাৰিব এখনত চ' এখন অফাৰ আছে নেকি এখনত হয় ইয়াতো আপোনাৰ সেম ধৰণৰ আপোনাৰ কেছবেক প্লাছ আপোনাৰ এক্সচেঞ্জ অফাৰ আছে আপুনি যদি এক্সচেঞ্জ কৰে দেন আপুনি 15,000 আপ টু 15,000 লৈকে আপুনি অফাৰ পাব আৰু যদি ডাইৰেক্ট কিনিব আহে তেনেহ'লে কেছবেক আপুনি 10,000 লৈকে পাব কেছবেক 10,000 পাব কেছবেক 10,000 পাব আৰু 15,000 আপ টু আপোনাৰ এক্সচেঞ্জ বোনাছ যদি কোনোবাই এক্সচেঞ্জ কৰি পিনে লয় আৰু
চ' যদি আপোনালোকৰ পুৰণি গাড়ীখন যদি ইয়াতে আনি পিনে এক্সচেঞ্জ কৰিব বিচাৰে তো এক্সচেঞ্জ বনাছো আপোনালোকে ইয়াতে ৰিচান চুজুকি বৰ্তমান প্ৰভাইড কৰি আছে চ' আৰু এখন এভিনিছ এখন দেখিব পাইছে এভিনিছ এখন বঢ়িয়া মানে স্কুটি হয় এইখনৰ কিবা আছে নেকি তোমাৰ মানে অফাৰ সেম আপুনি যদি এক্সচেঞ্জ প্লাছ আপোনাৰ কেছবেক আছে আপোনাৰ ইয়াতে আপুনি ডাইৰেক্ট কেছবেক পাই যাব আপুনি 1500 টকা আৰু আপুনি যদি এক্সচেঞ্জ কৰিব বিচাৰে দেন আপুনি 2000 টকালৈকে কেছবেক পাই 1500 বোনাছ পাই এখন তোমাৰ 125 চিচি ন 125cc এখন 125 চিচি হয় আৰু এটা কালাৰ এটা দেখিব পাইছে মেট এইটো মেট কালাৰো আপোনালোকে ল'ব পাৰিব চাব পাৰে এইটো এই কালাৰটো ল'লে কোনো টেনশ্যন নাই কালাৰ ফেডিঙৰ কোনো টেনশ্যন নাই বঢ়িয়া এজ ইট ইজ থাকিব এইখন দেখিবলৈ ভাল লাগিছে যদি কোনোবা পচন্দ কৰে হোৱাইট কালাৰো পাই যাব আৰু যদি অলপ মানে ডিজাইনেবল পচন্দ কৰে এখন আছে ডিজাইনেবল এভিনিছ চ' এভিনিছৰ কালেকশ্যন বহুত আছে দেখিব পাইছে আৰু এখন আছে ডিজাইনেবল আপোনাৰ হোৱাইট কালাৰ চ' এইখন ষ্টিকাৰিং লগোৱা আছে এইটো ষ্টিকাৰিং এইটো বেলেগ হয় আৰু সেইটো নৰ্মেল হয় ত' যোনটো আপুনি পচন্দ কৰে সেইটো ল'ব পাৰে চ' এভিনিছৰ বৰ্তমান প্ৰাইচ কিমান চলি আছে বৰ্তমান আপোনাৰ 1,15,000 1,15,000 টকাত চ' ডাউন পে'মেণ্ট মিনিমাম কিমান দিব লাগিব মিনিমাম আপোনাৰ বৰ্তমান আমাৰ চলি আছে 7,999 7,999 তাৰমানে 8,000 টকা প্ৰায় 8,000 টকা 1 টকা কম 8,000 টকা 1 টকা কমত আপোনালোকে চুজুকিৰ এখন মানে স্কুটি আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু আহি যাওঁ এখন হট চেলিং স্কুটি এখন এক্সেছ 125 চ' এইখন দেখিব পাইছে গাইজ এইখন খুবেই ফুৱেল এফিচিয়েণ্ট হয় আৰু প্লাছ আপোনালোকৰ কি হয় ন আপোনালোকৰ যোনটো ইঞ্জিনৰ যোনটো কোৱালিটি হয় খুবেই ভাল হয় এখন স্কুটিৰ তো এইখন কিমান মানে প্ৰাইচত আহিব আৰু এইখনৰ কিবা অফাৰ আছে ভেৰিয়েণ্ট আছে আপোনাৰ 3টা ভেৰিয়েণ্ট ঠিক আছে 1,02,000 পৰা ষ্টাৰ্টিং কৰি আপোনাৰ 1,13,000 লৈকে অ'কে 1,13,000 তো কি ফিচাৰ্ছ আছে মানে যোনটো টপ ভেৰিয়েণ্ট কোনটো আপোনাৰ ব্লুটুথ ফিচাৰ্ছ পাই যাব ব্লুটুথ কানেক্ট কৰিব পাৰিব য'ত আপোনাৰ টাৰ্ণ টু টাৰ্ণ নেভিগেশ্যন শ্ব' কৰিব টাৰ্ণ টু টাৰ্ণ নেভিগেশ্যন ফোন কল আহিলে আপোনাৰ নটিফিকেশ্যন শ্ব' কৰিব মেছেজৰ নটিফিকেশ্যন শ্ব' কৰিব আৰু লাষ্ট আপুনি গাড়ীখন ক'ত পাৰ্কিং কৰিছিলে সেইটো চাব পাৰিব অ'কে ক'ত পাৰ্কিং কৰিছে সেইটো চাব পাৰিব চ' মানে এইটো কেনেকৈ চাব পাৰিব এইটো এপত আপোনাৰ সুজুকি ৰাইড কানেক্ট এপ এটা আছে সেইটো ডাউনলোড কৰি আপুনি গাড়ীখনৰ লগত কানেক্ট কৰিব লাগিব কানেক্ট কৰিলে আপুনি তাতে এপটো সেইটোত পাই যাব গোটেইখিনি পাই যাব অ'কে চ' এইটো দেখিব পাইছে এক্সেছ চুজুকি এক্সেছ আৰু এটা ধুনীয়া কালাৰ এটা আছে এইটো আপোনাৰ মই প্ৰিফাৰ কৰোঁ যদি কোনোবা যদি লেডিছে ল'ব বিচাৰে তো এই কালাৰটো খুব ধুনীয়া লাগিছে বা মানে চবেই ল'ব পাৰিব বাট প্ৰিফাৰেবল টু লেডিজ চ' চাব পাৰে আৰু নেক্সট আহি যাওঁ আমাৰ ইয়াতে আৰু এখন আছে এইটো চাগে বেষ্ট ভেৰিয়েণ্ট নেকি এইটো বেষ্ট টপ ভেৰিয়েণ্ট এই গোটেইকেইটা টপ ভেৰিয়েণ্ট হয় গাইজ চাই ল'ব এক্সেছৰ যদি চ' বিহু আৰু ঈদত যদি আপোনালোকে ভাবি আছিলে এখন মানে ভাল স্কুটি এখন ল'ম আহি পিনে এক্সেছখন চাব পাৰে বা মই যিখিনি দেখাই দিলোঁ আপোনাক আপোনাৰ এইখিনি এভিনিছ বা বাৰ্গমেনো আছে বা বাৰ্গমেনতো দেখাই আছোঁ এতিয়া বৰ্তমান চ' ইয়াতে আহি যাওঁ এখন বাৰ্গমেন দেখিব পাইছে এটা এখন আছে বাৰ্গমেন যোনখন বাৰ্গমেন একচুৱেলি আপোনাৰ মানে হিল এৰিয়াত চলাবৰ কাৰণেও বা এখন মেক্সি স্কুটাৰ বুলিয়ে কোৱা হয় এখন চুজুকিৰ ফালৰ পৰা বহুত কমফৰ্টেবল স্কুটাৰ হয় আৰু ইয়াতে এটা মানে খাচিয়ত কি আছে আপোনালোকে লং ৰাইডৰ কাৰণে এই চাই ইয়াতে আপোনাৰ মানে ফুট ৰেষ্টটো ইয়াতে আপোনাৰ ভৰি দি পিনে আৰামত মানে যাব পাৰে লং ৰাইডৰ কাৰণে বেক পেইন নহয় আৰু ছিটৰ যোনটো কমফৰ্ট হয় ছিটৰ কমফৰ্টটো বহুত মানে ভালে হ'ব যোনটো পেডিংটো খুব ধুনীয়া হয় তো বাৰ্গমেনখনৰ কথা সুধোঁ এইটো নতুন কালাৰ চাগে আহিছে বাৰ্গমেনৰ এইটো পূৰা মানে মেট কালাৰ হয় তো এই বাৰ্গমেন যোনখন এইখন হয় এইটোত কিবা অফাৰ আছে নেকি এইখনৰ বৰ্তমান এইটোত এটা অফাৰ আছে বাই এণ্ড ফ্লাই বুলি বাই এণ্ড ফ্লাই এইটো পাৰ্চেছ কৰাৰ পিছত কাষ্টমাৰ এটা লিংক থাকে আমাৰ এইটো থ্ৰু দি আপোনাৰ ধৰি লওক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে য'ত তেখেতলোকে ইটালী যাব চান্স পাব ৰেজিষ্ট্ৰেশ্যন কৰিলে ইটালীৰ মিনালত যাব চান্স পাব অ'কে তো দেখিব পাইছে চ' কেনেকুৱা এটা মানে ধুনীয়া সুযোগ যদি আপুনি বাৰ্গমেন এখন স্কুটি কিনে তো আপোনালোকৰ মানে এটা চান্স আছে যে আপুনি কিবালাগে ইটালীত মানে এটা টুৰ কৰিবৰ কাৰণে কিন্তু সেইটো এটা মানে চুজ কৰিব তাৰ মানে চুজুকিৰ ফালৰ পৰা চুজ কৰা হ'ব সেইটো আপোনালোকে কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপোনাৰ লোৱাৰ সময়ত আমি তেখেতলোকৰ গোটেইখিনি ডিটেইলছখিনি দি দিব অ'কে চ' এইটো হৈ গ'ল আপোনাৰ বাৰ্গমেনৰ কথা শুনি ল'লোঁ আপোনালোকে যদি ভিষ্ট্ৰম এছ এক্স যদি ল'ব বিচাৰে প্ৰথমতেতো মই দেখাই দিওঁ এই গাড়ীখন মানে বহুত ৰাফ এণ্ড টাফ গাড়ী হয় বাইক হয় মানে তো বহুত ৰাফ এণ্ড টাফ বাইক হয় এইখন অন ৰোড অফ ৰোডৰ কাৰণে আৰু যোনটো পেডিং হয় ছিটৰ কমফৰ্টটো খুবেই কমফৰ্টেবল গাড়ী হয় আৰু দেখিব পাইছে এতিয়া E20 কমপ্লাইণ্ট তো এতিয়া চব মানে গাড়ীবিলাক দেখিব পাইছে মানে গাড়ী হওক বাইক হওক E20 কমপ্লাইনত মানে ইথানল 20% ইথানল মিক্স পেট্ৰল মানে বৰ্তমান আহি আছে চ' প্ৰথমতে এইটো চাউণ্ডটো শুনাই দিব পাৰিমনে চ'
চ' চাউণ্ডটো বহুতখিনি স্মুথ হয় তো এইখন যদি মানে আপোনালোকে পাৰচেছ কৰিব বিচাৰিছে আপোনালোকে আহিব গুৱাহাটীৰ যোনটো ৰিচান চুজুকি আছে শ্ব'ৰুম বৰা ছাৰ্ভিচত মই ক'লোঁ আপোনালোকক এড্ৰেছটো তাতে আহিব পাৰে কিন্তু এই যোনখন মানে চুজুকি এইখন আছে এইখনৰ কোৱালিটি তোমাক যদি এজ এ লাইক সোধোঁ যে এইখন মানে কিয় পাৰচেছ কৰিব লাগে এইখন চাওক এইখন টোটেলি আপোনাৰ এডভেঞ্চাৰ বাইক নহয় এইখন আপোনাৰ অফ ৰোড অন ৰোড আপুনি ডুৱেল পাৰপাছ আপুনি ৰোডতো চলাব বা অফ ৰোডিং কৰিব তাৰ কাৰণে আপোনাৰ দিয়া হৈছে এলয় দিয়া হৈছে চ' চাই ল'ব এলয় দিয়া হৈছে স্পক হুইল নাই তো স্পক হুইল মানে কি নাই তো টেনশ্যন নাই বিকজ আপোনাৰ যোনটো টায়াৰ হয় সেইটো হৈ গ'ল আপোনাৰ সেয়া টিউবলেছ টায়াৰ চ' টিউবলেছ টায়াৰ পাব চাওক এইটো আপোনাৰ কি কয় এইটো ব্লক পেটাৰ্ণ টায়াৰ বুলি কয় এইটো ব্লক পেটাৰ্ণ টায়াৰ পাইছে যোনটো আপুনি ডুৱেল পাৰপাছ হয় তো ৰ'ডতো চলক অফ ৰ'ডতো চলক কোনো টেনশ্যন নাই টেষ্ট ৰাইড হ'বনে নাই মই সেইটো মানে সোধাই দি আছোঁ টেষ্ট ৰাইড হ'ব গাড়ী টেষ্ট ৰাইড হৈ যাব মানে যিকোনো স্কুটি হওক বাইক হওক বিষ্ট্ৰমখনেই হওক টেষ্ট ৰাইড আমাৰ লগত কণ্টেক্ট কৰক ফোন কৰিলে হ'ল বোলে য'ত দিব লাগে হোম ঘৰত গৈ পেলাই টেষ্ট ৰাইড কৰিব লাগে একো প্ৰব্লেম নাই ঘৰত যাই পিনেও টেষ্ট ৰাইড হৈ যাব চ' অ'কে চ' গাইজ এইখিনি আছিলে ইয়াৰে এতিয়া বৰ্তমান ভিডিঅ' দেখিব পাইছে আপোনাৰ চুজুকি শ্ব'ৰুমৰ পৰা চ' এতিয়া যোনটো অফাৰ চলি আছে চ' ফ্ৰেণ্ডছ যোনটো অফাৰ এতিয়া ইয়াতে বৰ্তমান চলি আছে বিহু আৰু ঈদৰ চ' ঈদ আৰু বিহুত যদি আপোনালোকে এখন নতুন মানে আপোনালোকৰ চুজুকি ভেহিকেল ল'ম বুলি বিচাৰি আছিলে গুৱাহাটীত চ' সোনকালে আহক ৰিচান চুজুকি এণ্ড আপোনালোকৰ লাইক মন পচন্দৰ গাড়ীখন ইয়াৰ পৰা লৈ যাব পাৰে এণ্ড এতিয়া আমি পিছত যাই আছোঁ বিকজ ছাৰ্ভিচটো মেইন হয় তো আমি এটা বস্তু ভাল হয় ৰিচান চুজুকিৰ যে আপোনালোকে ৰিচান চুজুকিৰ ছাৰ্ভিচটো লগতে আছে ত' আপোনালোকে যদি বাইক এখন কিনিলে আপোনালোকে ছাৰ্ভিচটো মেইন তো ছাৰ্ভিচটো আছে আপোনাৰ আগত লগতে আছে দেখিব পাইছে মই গোটেইখিনি দেখাই দি আছোঁ এইটো হৈ গ'ল ৰিচান চুজুকিৰ আপোনালোকৰ ছাৰ্ভিচ চেণ্টাৰ হয় ৱৰ্কশ্বপ মানে লগতে আছে দেখিব পাইছে চ' ইয়াতে আপোনালোকৰ ছাৰ্ভিচ হৈ যাব টেনশ্যন নাই এণ্ড আপুনি ছাৰ্ভিচ কৰিব আহিলে দাদাক লগ পাব কি খবৰ ভালে আছা চ' ইয়াতে কিবা কিবি অফাৰ চলি আছে চ' সেইকাৰণে মানে আহিলোঁ দেখাবৰ কাৰণে আৰু ছাৰ্ভিচ আমাৰ যদি অডিয়েঞ্চে যদি গাড়ী লয় ছাৰ্ভিচটো মই আশা কৰোঁ যে পূৰা ভালকৈ দিব ভিডিঅ' ঠিক আছে অ'কে চ' ফ্ৰেণ্ডছ মই ইয়াতে যিহেতু এতিয়া ভিডিঅ' বনাই থকাৰ টাইমতে মানে দাদাহঁতে আহিছে গাড়ী এখন ল'ব বাইক ল'বনে আপুনি স্কুটি ল'ব আহিলে স্কুটি কোনখন স্কুটি পচন্দ কৰিছে বাৰ্গমেনখন চ' বাৰ্গমেনখন পচন্দ কৰিছে আৰু আপুনি এইটো ফাইনেন্সত ল'ব বিচাৰিছে চাগে তো ফাইনেন্সত আপোনাৰ হৈ গ'ল চাগে প্ৰায় হৈ গ'ল ন তো আপোনালোকে দেখিব পাইছে ইয়াতে ফাইনেন্সতো মানে বেছি টাইম নালাগে আমাৰ দাদা আছে দাদা কি বুলি কয় ফাইনেন্স কৰে কিतना দেৰ में हो जाता है फाइनेंस মেক্সিমাম 30 মিনিটছত হৈ যায় আমাৰ ডকুমেণ্টছ যদি প্ৰপাৰ থাকে আধা ঘণ্টাৰ ভিতৰত আধা ঘণ্টাৰ ভিতৰত যদি ডকুমেণ্টছ প্ৰপাৰ থাকে তেতিয়া আধা ঘণ্টাৰ ভিতৰত হৈ যাব ন অ'কে চ' বেছি টাইম নালাগে তো ফাইনেন্সৰো প্ৰপাৰ সুবিধা ফাইনেন্সৰ ইয়াতে পাই যাব ৰিচান চুজুকিত চ' ফ্ৰেণ্ডছ বহুতে ভাবে যে চুজুকি কোম্পানীৰ পাৰ্টছ নাপায় চুজুকি কোম্পানী বাইকৰ মানে পাৰ্টছৰ এভেইলেবিলিটি নাই আৰু ফৰ ডেট ৰিজন মানে চুজুকিৰ গাড়ী বা চুজুকিৰ মানে চুজুকিৰ বাইক ল'বৰ কাৰণে মানে মানুহে ভাবে যে চুজুকিৰ বাইকখন নলওঁ কিয় নলওঁ বেলেগ এটা কোম্পানীৰ বাইক লৈ লওঁ চুজুকি নলওঁ বাট চুজুকিৰ বাইক একচুৱেলি বহুতখিনি ভাল হয় আৰু বহুতখিনি আপোনাৰ ইঞ্জিনৰ কোৱালিটি বহুত মানে হাই ষ্টেণ্ডাৰ্ডৰ মানে কোৱালিটি ইউজ কৰা হয় ইঞ্জিন বাট যোনটো ছাৰ্ভিচ পাৰ্টটো এতিয়া কোনো প্ৰব্লেম নাই গুৱাহাটীত ছাৰ্ভিচ পাৰ্ট এভেইলেবল আছে ইয়াৰ লগতে গমেই পাইছে যে ৰিচান চুজুকিৰ লগতে ছাৰ্ভিচ চেণ্টাৰ আছে এণ্ড লগতে DSCও আছে মই DSCৰ লগতে কথা পাতি পিনে কৈ দিওঁ যে ছাৰ্ভিচৰটো কোনো মানে প্ৰব্লেম নাই আপোনাৰ চাওক ছাৰ্ভিচৰ কোনো এতিয়া বৰ্তমান আগতে কি আছিলে আপোনাৰ শ্ব'ৰুম কম আছিলে প্লাছ ছাৰ্ভিচ চেণ্টাৰ কম আছিলে তো এতিয়া বৰ্তমান গুৱাহাটীত 3টা শ্ব'ৰুম আছে 3টা ছাৰ্ভিচ চেণ্টাৰ আছে আৰু সকলোতকৈ ডাঙৰ ছাৰ্ভিচ চেণ্টাৰটো মই ৰিচান চুজুকি অ'কে আৰু আপোনাৰ চবতকৈ ভাল পইণ্টটো হ'ল যি বস্তু এটাৰ আপোনাৰ ৱাৰেণ্টি দি আছে তো সেই বস্তুটো কেতিয়া আপোনাৰ মানে আউট অফ ষ্টক নাথাকে সেই বস্তুটো আপোনাৰ থাকিবই অ'কে ঠিক আছে আৰু চুজুকি হ'ল এটা প্ৰিমিয়াম ছেগমেণ্ট অ'কে সেইটোৰ কাৰণে আপোনাৰ পাৰ্টছবিলাক বাহিৰত নাপায় ডুপ্লিকেট পাৰ্টছ নাপায় আপুনি যি লগাব গাড়ীখনত অৰিজিনেল পাৰ্টছে লাগিব
চ' আপোনালোকে লগাব লাগিব অৰিজিনেল পাৰ্টছ আৰু আহিব লাগিব ইয়াতে ৰিচান চুজুকি বা জেনুইন পাৰ্টছখিনি ইয়াতে পাই যাব ৰিচান চুজুকি যোনটো আপোনাৰ ৱৰ্কশ্বপ আছে চ' যি পাৰ্টছে লাগে আপোনালোকে যদি বাহিৰৰ পৰা চাইছে যদি পাৰ্টছ লাগে ইয়াতে কণ্টেক্ট কৰিব ৰিচান চুজুকিত এইবিলাক নাম্বাৰ থাকিব ইয়াতে কণ্টেক্ট কৰিব যদি কিবা যদি অসুবিধা পাই আছে পাৰ্টছক লৈ চ' ইয়া গাইজ গোটেইখিনি ভিডিঅ' আপোনালোকক দেখালোঁ বাট এতিয়া আহিছে আমাৰ মাজত ৰিচান চুজুকিৰ মেনেজাৰ চ' ৰিচান চুজুকিৰ চেলছ মেনেজাৰ তো প্ৰথমতে আপোনাৰ নামটো ক'ব মোৰ নাম সঞ্জীৱ হীৰা সঞ্জীৱ হীৰা চ' আপোনালোকৰ ইয়াতে যিখিনি স্কিম মানে ক'লে মানে এই অফাৰটো মানে এতিয়া কিমানলৈ ভেলিড আছে এই অফাৰটো এইটো মাহ পুৰা আছে তোমাৰ যিটো বাৰ্গমেনৰ চাগে কৈছে এইটো বাই এণ্ড ফ্লাই বুলি কিনে সেইটো আগষ্টৰ 31লৈকে তাৰ ভিতৰত যিকেইটা মানুহে কাষ্টমাৰে গাড়ী ল'ব বাৰ্গমেন সিহঁতে নিজৰ ইনষ্টাগ্ৰাম বা ফেচবুক আইডিত ফটোটো লৈ কিনে মাই বাৰ্গমেন স্পেচিয়েল ফৰ ডেট বুলি যি আছে ৰিজনটো লিখি আপলোড কৰিব আপলোড কৰি ফটোটোৰ লিংক আৰু তেখেতৰ প্ৰফাইল লিংক আমাক চেণ্ড কৰিব আমি সেইটো এপ্লাই কৰি দিম তেখেতৰ বাই এণ্ড ফ্লাইটোৰ কাৰণে এপ্লাই কৰাৰ পিছত তেখেতে এলিজিবল হ'লে কোম্পানীৰ পৰা তেখেতক ডাইৰেক্টলি কণ্টেক্ট কৰি কিনে তেখেতক গোটেইখিনি খৰচা দিয়া হ'ব গোটেইখিনি খৰচা দিয়া গোটেইখিনি দিয়া হ'ব অডিয়েঞ্চ মানে মোৰ যদি ভিডিঅ' চাই পিনে যদি অডিয়েঞ্চ আহে যদি তোমাৰ ভিডিঅ' চাই কিনে অডিয়েঞ্চ আহে সেইটো বস্তু সোধো যে আমাক যদি ফোন কৰি জনায় যে yes এইটো মই চাইডৰ ভিডিঅ' চাই আহিছিলোঁ তেতিয়াহ'লে এভৰি পাৰ্চেজ যিকোনো স্কুটাৰ লওক তাক মই ফ্ল'ৰ মেট চিট কভাৰ মোৰ পিনৰ পৰা ফ্ৰী কৰাই দিম আৰু কিবা এটা অফাৰৰ কথা শুনিছিলোঁ যে হেডফোন সেইটোতো থাকিবই সেইটোতো বাৰু সেইটো আৰু তোমাৰ ভিডিঅ' বুলি নহয় চবৰে Okay. তোমাৰ ভিডিঅ' কাৰণে স্পেচিয়েল আৰু এইটো অ'কে থেংক ইউ ফাইনেন্সৰ কথাটো কৈ দিব যে ফাইনেন্সত কি আমাৰ বহুত বেলেগত যাব যে চিভিল লৈ কিনে বহুত ইছ্যু হয় যে এইটো চিভিল স্ক'ৰ কম হ'লে এইটো চিভিল স্ক'ৰ মাইনাছ হ'লে নহ'ব মাইনাছ আমাৰ ইয়াতে কি চিভিল স্ক'ৰ যদি যিমানে বেয়া নহওক চিভিল স্ক'ৰৰ লগত আমাৰ কোনো ইছ্যু নাই আমাৰ তাতে ফাইনেন্সাৰ আছে চিভিল স্ক'ৰ যিমান বেয়া হ'লে হৈ যাব উইদিন আধা ঘণ্টাৰ ভিতৰত হৈ যাব ন বঢ়িয়া প্ৰথমতে সোধোঁ যে ৰিচান চুজুকিত এতিয়া যিটো ধামাকা অফাৰ চলি আছে সেই অফাৰটো কি হয় অফাৰটো হ'ল যদি বাইক পাৰ্চেছ কৰে দেন আপুনি এয়াৰবাড ছেটআপ আৰু স্মাৰ্ট ৱাচ ছেটআপ ফ্ৰী পাব লগত আৰু যদি আপুনি ছেম ডে পাৰ্চেছ নকৰে বোলে বুকিং কৰোঁ তেনেহ'লে আপুনি বুকিং কৰিলে লগে লগে আপোনাৰ স্মাৰ্ট ৱাচটো পাই যাব আৰু যিদিনাখন আপোনাৰ ভেহিকলখন পাৰ্চেছ কৰিব সেইদিনাখন আপোনাৰ লগত এয়াৰবাডছটো পাই যাব ইয়াৰবাডছ আৰু স্মাৰ্ট স্মাৰ্ট ৱাচ ৱাচ আৰু আপোনাৰ স্কুটাৰত আপুনি অনলি এয়াৰবাডছ আছে অ'কে স্কুটাৰ পাৰ্চেছ কৰিলে আপুনি লগত এয়াৰবাডছটো পাব অ'কে স্কুটাৰখন যদি পাৰ্চেছ কৰে তেতিয়া ইয়াৰবাডছ এটা মানে পাই যাব মানে হেডফোন এটা পাই যাব ৱায়াৰলেছ হেডফোন এটা আপোনালোকে পাই যাব ফ্ৰেণ্ডছ আপোনালোকে গম পালে গোটেইখিনি ডিটেইলছ আপোনালোকক মই দি দিলোঁ চ' এইখিনি আছিল আজিৰ ভিডিঅ' আই হোপ আপোনালোকৰ ভাল লাগিল যদি ভাল লাগিছে তো লগালগ আহিব ৰিচান চুজুকি বৰা ছাৰ্ভিচত গুৱাহাটী বৰা ছাৰ্ভিচত আছে ৰিচান চুজুকি আপোনালোকে জল্দি আহক এণ্ড যিখিনি অফাৰ আছে সেইখিনি মানে আপোনালোকে ল'ব মানে সেয়া কৰক চেষ্টা কৰক চ' এতিয়া বৰ্তমান এপ্ৰিল মাহ চলি আছে তো এই এপ্ৰিল মাহতে এইখিনি অফাৰ থাকিব চ' ঈদ আৰু বিহু বুলি এইখিনি অফাৰ যিহেতু চলি আছে চ' বেছি দেৰি নকৰিব গাইজ জল্দি আহিব চ' গাইজ মই নতুন এটা ভিডিঅ'ত আপোনালোকক সোনকালে লগ পাই আছোঁ চ' টিল দেন টাটা বাই বাই এণ্ড ষ্টে টিউন টু শ্বাহিদ চৌধুৰী ব্লগছ বাই বাই